পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান গৈ আছোঁ শিৱসাগৰলৈ আৰু শিৱসাগৰ শিৱদৌল আৰু শিৱদৌলত মানে শিৱৰাত্ৰিৰ উপলক্ষে শিৱদৌলত বহুতো ধৰণৰ আপোনাৰ মেলা চেলা আৰম্ভ হয় বুলি কয়। তাকে চাবলৈ যাওঁ, তাকে ব'লক গৈ থাকোঁ। আপোনালোকো চাই থাকিবলৈ নাপাহৰিব, ভিডিঅ'টো ব'লক। মৰাণ পাইছোঁ আৰু বেছি দূৰ নাই, শিৱসাগৰতে খুব বেছি আছে যদি 40 কিলোমিটাৰমান আছে। এতিয়া মৰাণ টাউনত উপস্থিত আৰু পামগৈ আৰু বেছি টাইম নাই। গাড়ী এৰিটা টমটমত উঠিলোঁ, টমটমত যাব লাগিব এতিয়া বহুত দূৰ। এয়াই হৈছে মেইন গেট আৰু মেইন গেটৰ মাজেদি আমি সোমোৱা পথ আছে। এইটো দুইফালে দেখিছোঁ মানুহৰ অলপ ভিৰ আছে, তাকে চাওঁ বলক গৈ থাকোঁ। বাপৰে ইমান মানুহৰ ভিৰ হৈছে এতিয়া এইডোখৰলৈকে। এইডোখৰখনে চাওক, ইফালে চাওক, মই ফুটপাথত থিয় হৈ আছোঁ বৰ্তমান, যদিও চাওক দুইফালৰ পৰা মানুহ। আৰু এইফালে চাওক, এতিয়া মাজতো মানে আপুনি জেগাটো যোনটো মাজত এফালে দুফালে কৰি মাজতে এটা মানুহে বহি পিনি মানে বিকিব পৰা কৰি দিছে। আৰু এতিয়া চাওক, এতিয়া চাওক মোৰ পাছফালে মানুহৰ ভিৰ, এইটো চাইডত চাওক আৰু এইটো চাইডত চাওক কি মানুহৰ অগণন জনতা আছে। বাপৰে সঁচাই বহুত ভাল লাগিছে। এতিয়া আহি পিনি মেইন দুৱাৰমুখ পালোহি আৰু মেইন দুৱাৰমুখ শিৱদৌল দুৱাৰমুখ আৰু লাইন পাতি আছোঁ। চব লাহে লাহে সোমাই যাওঁ। মোৰ পাছফালেও আছে মানুহ আৰু আগফালেও মানুহ, দুইফালেও মানুহ মানে এতিয়া লাহে লাহে মাজেদি আগবাঢ়িব লাগিব, লাহে লাহে এখোজকৈ। তাকে গৈ থাকোঁ বলক আৰু ভিডিঅ'টো চাই থাকক আৰু কিদৰে ইয়াত আহিছে। আৰু ফাইনেলি এয়া মেইন গেট চাওক কি সুন্দৰভাৱে সজাই তুলিছে। আৰু এতিয়া মই ষ্টেপৰ ওপৰলৈ উঠি আহিলোঁ। কৃষ্ণ প্ৰভু মহাদেৱ শিৱ শিৱ। আৰু এই প্ৰৱেশ পথ পাইছোঁগৈ, এই লেফ্ট ছাইডেদি সোমাই যাব লাগিব। আৰু মোৰ পাছফালে চাগে সব মানুহ আহি আছে আৰু আগফালে এয়া প্ৰৱেশ পথ। আৰু এতিয়া মই তাত গৈ পিনি সোমাই পুলিচৰ চেকিং পইণ্ট আছে, চেকিং পইণ্টটো পাৰ হৈহে যাব লাগিব। তাই গৈ ল'ম বলক। আৰু এয়া ফাইনেলি মই পাইছোঁহি, ইয়াত ধূপ চাকি জ্বলাই মেলি আজৰি হ'লোঁ। আৰু এতিয়া চাওক ইয়াত ধূপ জ্বলাবৰ কাৰণে কিমান সুন্দৰ এক ব্যৱস্থা কৰি দিছে। তাকে সঁচাই ভাল লাগিছে। এনেকুৱা একদম পৰা শিৱ মন্দিৰটো ফ্ৰণ্টতে দি দিছে আৰু ভাল লাগিছে। বৰ্তমান উপস্থিত শিৱদৌলৰ ভিতৰত আৰু সঁচাই ভাল লাগিছে। চাওক মোৰ পাছফালে আছে এটা শিৱ মূৰ্তি, কিমান ধুনীয়াকৈ বনাই থৈছে আৰু অগণন জনতাৰ ভিৰ আছে ইয়াত। চাওক কিমান সুন্দৰ আৰু সঁচাই আহি পিনি ভাল লাগিছে ইয়াত। আৰু এটা ভাষাই বুজাব নোৱাৰা এটা মানে পৰিৱেশ। আৰু এই ধৰ্মস্থানলৈ আহিলে কি ধুনীয়া এটা পৰিস্থিতি হয় বা ধুনীয়া লাগে ন, সেইটো সঁচাই ভাল লাগিছে। আৰু মানুহৰ মাজত তাতে আৰু ভক্তসকলৰ মাজত সঁচাই ভাল লাগিছে। সঁচাই কিবা এটা মানে আমোদক পৰিৱেশ সৃষ্টি হৈছে। সঁচাই এটা সুন্দৰ পৰিৱেশ, মজা লাগিছে। বলক আমি কিছু দৃশ্যাংশ উপভোগ কৰোঁ। আৰু এয়া চাওক ইয়াত বনাই থৈছে কি ধুনীয়াকৈ। আৰু ইয়াত সকলো মানুহে ভিৰ কৰিছে, কাৰণ তাৰ ফটোকপি চাবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে, ফটো মাৰিবৰ কাৰণে সুন্দৰভাৱে। আৰু এইটো ছাইডতে আছে আমাৰ মেইন মানুহসকল অহা যোৱা কৰি আছে আৰু চব চাকি জ্বলাবৰ কাৰণে এইটো ছাইডতে পৰা অহা যোৱা কৰি আছে। আৰু এইটো মেইন গেট। এইফালেদি আপুনি ভিতৰত গৈও পূজা অৰ্চনা আগবঢ়াব পাৰে। পুৰুষ আৰু মহিলা দুয়োটা ভাগত ভাগ কৰি থৈছে। আৰু এইফালে আমাৰ আছে গোটেই মানে বিভিন্ন বিভাগৰ কক্ষবিলাক, আৰু কক্ষবিলাকতে সকলোৱে নিয়ন্ত্ৰণ কৰি আছে। আৰু এইফালে পাছফালত আহি আমি দেখি আছোঁ, চাওক ৱাও কি মানে আগফালতকৈ ভিৰো পাছফালেও আছে। ফুটপাথেদি খোজকাঢ়ি আছোঁ, কিন্তু আপুনি যদি চাই ফুটপাথেদি নগৈ যদি ৰাজা মাষ্টৰলৈ চাওক, মাজলৈ চাওক মানুহ ভিৰ কেনেকুৱা। মই সেইফালেদি যাব নোৱাৰোঁ, তথাপিতো এইফালেদি অহা যোৱা কৰিছোঁ। ৰাম বাপৰে মানুহৰ পৰা নোৱাৰি, ইমান মানুহৰ মাজত খোজকাঢ়ি যাব নোৱাৰি। সেইটো কাৰণে মেইন মানে সেইডোখৰেদি মই খোজকাঢ়ি যাব পৰা নাই, মানে মেইন ৰাস্তাটোদি। এতিয়া মই আছোঁ ফুটপাথৰ মাজত। বহুত সঁচাই ভাল লাগিলে, বহুত ভাল লাগিছে। একদম ভাগৰ লাগি গৈছে খোজকাঢ়ি। এতিয়া চাওক কিমান ভিৰ, বাপৰে পূজাটো এনেকুৱা ভিৰ নহয় চাগে দেই। এতিয়া যাম আমি শিৱ মন্দিৰৰ পিছফালে, শিৱ মন্দিৰটো আমাৰ শিৱদৌলৰ পিছফালে যাম। আৰু শিৱদৌলৰ পিছফালে গৈ আমি যাওঁ। এতিয়া তাত কিবা কিবি মেলা চেলা বহি আছে বুলি গম পাইছোঁ, তাকে ব'লক
ভিতৰৰ পিছফালে যাওঁ, তাত দেখা যাব কি হৈ আছে চাওঁ। আপুনি যোনফালেই নাচায় মাত্ৰ এটাই দেখিব, যাতে অকল মানুহৰ ভিৰ আৰু দোকান। সঁচাই মানে গোটেই অসমৰ মানুহ আধা সংখ্যক মানুহ আহি উপস্থিত হৈছে যদিও মই গম নাপাওঁ, তথাপিতো কিন্তু বহুত মানুহ যে হৈছে শিৱসাগৰৰ লগতে অন্যান্য ডিষ্ট্ৰিক্টবিলাকৰ পৰা যে আহিছে সেইটো খাটাং আৰু সঁচাই চাওক। এইটো শিৱদৌলৰ পিছফালৰ যে এইটো চাওক, এইটো ছাইডতে চাওকনে এইটো ছাইডে চাব আপুনি, আৰু মাজতেই চাবনে, চব ফালৰ পৰা অকল দেখিছে ভিৰৰ বাহিৰে আপুনি একো নেদেখে হয়। এতিয়া মই আহি পাইছোঁহি মেলাৰ ফালে, আৰু মেলাৰ ফালে সোমাই যোৱা পথৰ পামগৈ এতিয়া, আৰু এইটোৱে হৈছে মেলালৈ সোমাই যোৱা পথ। আৰু এয়া মাজতে আমি এতিয়া ব'লক আমি ইয়াত মেলাত কিছু ধুনীয়াকৈ এনজয় কৰি ল'ম। মইতো মেলাত উঠিমেই, আৰু এই চকৰিটো উঠি খুব ভাল লাগে, মইতো উঠোঁ ব'লক। ফাইনেলি মীনা বজাৰ ভিতৰত আহি গ'লোঁ, পুৰা ধামাকা পাছফালে আছে উঠিম এইফালে চকৰি আছে। প্ৰথমে চকৰিটোত একদম পুৰা মজা লাগিলে কিবা এটা। আৰু এতিয়া আপোনাৰ এইটো কি কয়, চকৰিত উঠিম, এইটো চকৰি উঠি লওঁ, তাৰপিছত দেখা যাওক ব'লক চকৰিত উঠি লওঁ। ফাইনেলি মেলা চেলা চাই ওলালোঁ, এতিয়া যাবলৈ বাট নাই। চাওক সঁচাই ইয়াত আহি বহুত ভাল লাগিলে। আৰু আপোনালোক এইবছৰ নোৱাৰিলেও অহা বছৰলৈ হ'লেও আহক শিৱৰাত্ৰি উপলক্ষে ইয়াত বহুত ডাঙৰ, মানে সঁচাই ভাবিব নোৱাৰা এটা বহুত ডাঙৰ মেলা হৈ গৈছে। আৰু মই ভবা নাছিলোঁ ইমান ডাঙৰ হ'ব বুলি, আৰু সকলোৱে আহিবলৈ মই আহ্বান জনাম। ফাইনেলি ওলালোঁ আৰু যাবলৈ এতিয়া বৰ্তমান, এতিয়া গৈ থাকোঁগৈ ঘৰলৈ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।